বৰ্তমান আমি নাটকৰ আখৰাত আছোঁ। এয়া জানমণি, এয়া জান আৰু চুকু, এইফালে আৰু এগৰাকী অভিনেত্ৰী আৰু মই। এইটো পাপু আৰু পাপু পুৰজা নহয় দেই, সেই বুলি পাপু আৰু নিপু। আজি আমাৰ এই মুহূৰ্তত ময়ূৰে আমাক ঘুগুনি খুৱাব। আজি ময়ূৰৰ আছিলে ঘুগুনি, গতিকে ময়ূৰ আহিছে, পাল আছিলে আৰু ঘুগুনি আৰু চামুচ হেৰি কি কয় এইটো নাৰিকলৰ পাতৰ চামুচ আনিছে। তাকে সেইটো খাই বহুত, এইটো পেটুলা অঞ্চল বহুত টেষ্টি হয়, বহুত টেষ্টি হয় সেইটো খাবলৈ। নাৰিকলৰ পাতৰ ঘুগুনি যিটো এনেকৈ আমাৰ নাটকৰ আখৰা চলি আছে। আপোনালোকৰ যদি ভাল লাগে, মন যদি ভাল লাগে, লাইক আৰু এইখিনিতে এটা পাহৰিলোঁ, এইটো হ'ল ভাস্কৰ এক্স অভিনেতা। সি বৰ্তমান চাকৰি পোৱাৰ কাৰণে সি নাটক কৰিব নোৱাৰিলে, তাৰ বাবে আমি দুখিত নহয়, কিন্তু ৰিহাৰ্চেলত সি আহে। এয়া হ'ল আমাৰ ডাইৰেক্টৰ খুৰা। তো এয়া হ'ল, এয়া আহি আছে পিছৰ ফালে চেমন্ত পেটুলা, বাকী সংঘৰ সম্পাদক চেমন্ত পেটুলা। বাকী সি এনেকৈ আৰু মোৰ পেহী ল'ৰা হয় সি। বাকী তোমাৰ ঠাই ল'ৰা এইজনী জান তাই শান্তিৰ চৰিত্ৰত অভিনয় কৰিছে। আৰু এইফালে জোনাকী, তোমাৰ কি আছিলে চৰিত্ৰটোৰ নাম? ছায়া। যি নহওক হুলস্থুলটো অলপ বেছিয়ে হয়। বাকী মই আজি মানে গুৱাহাটীৰ পৰা আহোঁতে বেছি দেৰিয়ে হ'ল, তো ভাস্কৰে মোক আনিলেগৈ। এইফালে ঘুগুনি খাবলৈ ৰেডি, ঘুগুনি খাবলৈ এই মানে ধুনীয়াকৈ ডাইনিং পাৰি। এইফালে মানিকদা কি কয়, এয়া চিনেমাত কি হয়, থিয়েটাৰত কি হয়, ইন্সপেক্টৰ হয়। ঘুগুনি খাবলৈ ৰেডি। ঘুগুনি খাবলৈ মই গম নোপোৱাৰ কাৰণ আছে, কাৰণ মই দুদিন হৈছেহে আহি পোৱা ইয়াতে, বেছি দিন হোৱা নাই, দুদিন হৈছে আহি পোৱা। এতিয়া আমি এতিয়া সামৰণি নামাৰো, ঘৰত গৈহে মই ভিডিঅ'টো সামৰণি মাৰিম। ঘুগুনিখিনি দেখাবলৈ আছে। বাকী মোৰ আজি ইমান ঠাণ্ডা লাগিছে। এয়া বাকী আমাৰ কি কয় বাতি আহি পালে, দুটা আছে, এটা তাইৰ আৰু এটা মোৰ। বাকী ডাঙৰটো আৰু কি দিবি? চামুচ দিবি। ঠিক আছে, আমি ভিডিঅ'টো এতিয়া এইখিনিতে সমাপ্ত কৰিছোঁ। আকৌ আৰম্ভ কৰিম, আকৌ লগ পাম একেখিনি একেটা চেনেলতে। আপোনালোক সকলোকে এতিয়ালৈ ৰাখিছোঁ, বাই বাই। টিপুনাথ পাগলৰ নিচিনা ই হ'ব, মানে পাগলৰ এনেকৈ থাকে, মাজে মাজে উক দিয়ে, এনেকৈ থাকে। আৰু চেমন্ত চা আহি গ'ল আমাৰ পুৰি, আৰু এইফালে হ'ল ঘুগুনি খাবলৈ লৈছোঁ আমি খাবলৈ বিৰাটেই ভাল হৈছে, বহুতেই টেষ্টি হৈছে, বহুত টেষ্টি, অলপ টেষ্টি নহয়, বহুত টেষ্টি, খাবলৈ ভাল হৈছে। এনেদৰে আৰু নাটকৰ আখৰাত আমাৰ এনেদৰে ঘুগুনিৰ পাৰ্টি চলে। তেওঁ এবাৰ চাই দে উঠলে। আৰু এইফালে নাটক আৰম্ভ হৈছে, ইয়াত দেখিছে নহয়, শিকাই আছে আৰু নাটক তেনেদৰে আৰম্ভ হৈ আছে। গুৱাহাটী নাটকৰ নাম
চলি আছে এতিয়া আপোনালোকে এয়া নাটকৰ আৰম্ভণি আজিৰ ৰিহাৰ্চলত হেমন্ত আৰু গকুল এফালে বহি আছে আৰু এফালে আমাৰ হিৰো ময়ূৰ আৰু এফালে নাটকৰ ৰিহাৰ্চল আৰম্ভ হৈ আছে এফালে ডাইৰেক্টৰে শিকাই আছে এয়া ডাইৰেক্টৰে ৰিহাৰ্চল আৰম্ভ হৈ আছে পম কৰি আছে আৰু গুডুৱে পম কৰি আছে বাকী এনেদৰে আজি চলি আছে আৰু নাটক ৰিহাৰ্চল গানটো চিলেক্ট হ'ল মেঘালী সেই গানটো চিলেক্ট হ'ল এনেদৰে সৰুকৈ এটা বক্স আনিছে তাতে আমি গানটো এবাৰ অলপ শুনিলোঁ বাকী তেনেকুৱাই আৰু তেনেকৈ আজিলৈ ইমানতে আৰু আপোনালোকক লগ পাম আৰু দেখাই থাকিম আজিলৈ নমস্কাৰ